শ্ৰী তেনজিং বডোসা উৎসৰ্গিত পৰিৱেশবিদ চাহ খেতিয়ক ওদালগুৰিৰ পৰাই আৰম্ভ প্ৰকৃতিৰ সৈতে বন্ধুত্বৰে উত্তৰণৰ যাত্ৰা হস্তি উপযোগী চাহ বাগিচা স্থাপন কৰি উদাহৰণ প্ৰতিষ্ঠা ওদালগুৰিৰ কাছিবাৰী গাঁৱত থকা তেনজিং বডোসাৰ দুখন ফাৰ্ম বিশ্বৰ বৃহত্তম হস্তি উপযোগী ফাৰ্ম হিচাপে চিনাক্ত কৰা হৈছে ইকো টুৰিজমৰ পৃষ্ঠপোষক হাতী মানুহৰ সহা অৱস্থান গ্ৰীণ কৰিডৰ নিৰ্মাণ আদিৰ সুব্যৱস্থাৰে এখন চাহ বাগিচা নিৰ্মাণ কৰিছে তেনজিং বডোসাই এইগৰাকী ক্ষুদ্ৰ খেতিয়কৰ বৃহৎ পদক্ষেপে অনুপ্ৰাণিত কৰিছে বহুজনক 2017 চনত বডোসালৈ আহিল টুমৰ'জ ইণ্ডিয়া গ্লোবেল সামিট এৱাৰ্ড গ্লোবেল ট্ৰাইবেল এণ্টাৰপ্ৰেনাৰশ্বিপ এৱাৰ্ড বালিপৰা ফাউণ্ডেশ্যন বঁটা দ্য এছপায়াৰ্ছ য়ং এচিভাৰ্ছ এৱাৰ্ড ভকেশ্যনেল এক্সিলেন্স এৱাৰ্ড আদিৰে বিভূষিত তেনজিং বডোসা সাধাৰণ জীৱন যাপন কৰিও অসাধাৰণ কৰ্ম কৰি দেখুওৱা এইগৰাকী পৰিৱেশবিদ কৃষক উদ্যোগীক এই বছৰৰ অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰি অসম চৰকাৰ গৌৰৱান্বিত